পেটত সোমাই লৈ আহিছে এখেতসকলে নহওক মজা লাগিছে এই জালখনত লাগি থকা মাছবোৰ কি মাছ এইটো চিট তাৰপিছত চাক 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 বগলী পানী হাঁহ এইবোৰ মানে কি কৰে সিহঁতি খামু 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 মাছ আছে জালখন মানে পুৰা ফিটিং কৰি লোৱা হৈছে তাৰপিছত এতিয়া মাছ মাৰিবলৈ আৰম্ভ কৰিব ফচিছেনে মাছ ইয়াত চাই গৈছিলোঁ পালোঁ এতিয়া নাই আধা ঘণ্টামান আগত নিয়া হৈছে ফুটাটো কিমান ডাঙৰ এই জালখন চাওঁ সৰু সৰু মাছ উঠিব ন ঘৰত খাবলৈ আৰু আচ্ছা 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 এনেই পাতোঁ আৰু মানে এখন বুঢ়ীদিহিং নদী হয় হা নদীখন আছে এইটো চাইডে তো এনেকৈ মানে নদীখন বৈ গৈ আছে তো এইফালে মানে যেতিয়া পানীটো বাঢ়িছিল মানে তো এইফালে মানে পূৰা পানী হৈ গৈছিলে ন এইখিনি মানে অকণমান দ টাইপৰ আছে তো এতিয়া পানীটো শুকাই গ'ল তো পানীখিনি ইয়াত ৰখি গ'ল মানে তো মাছো ইয়াত সোমাই আছে মানে ফচি আছে তো তেখেতসকলে মানে সেই মাছখিনি ফচি থকা মাছখিনি ধৰি আছে যদি ইয়াত যদি মাছ নাপায় তেন্তে নদীলৈ যাব আৰু মেইন নদীলৈ হয় নাই দাদা নেচাৰটো চাওক না বন্ধুসকল নেচাৰটো কি মজা লাগিছে তো মনে মনে থাকিব লাগিব এইটো চাইজৰ মাছখিনি সৰু 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 আহিছে দুজনী তিনিজনীকৈ উঠিছে বহুত বাৰ মাৰিব লাগিব তেতিয়াই হ'ব আৰু এই সেইদিনাখন এৰি দিছে এইবাৰ অকণমান পালে আৰু দুটামান বেছিকৈ ককাই একদম হাঁহি কি এইবোৰ শামুক ধেৰ শামুক আছে মানে শামুকৰ খোলাটোৱে আছে এতিয়া ভিতৰৰ মালটো নাই এইবোৰ একদম চিনবোৰ দেখিছেনে এইবোৰ চব পানী হাঁহৰ চিন বগলী পানী হাঁহ এইবোৰ মানে কি কৰে সিহঁতি শামুকবোৰতো ওপৰত উঠি আছে ন তো সিহঁতৰ ভিতৰত থকা যোনটো খোলাটো এইটোতো খোলাটো হয় ভিতৰত যোনটো মালটো মাছ সিহঁতি আহি খায় এতিয়া খোলাটো ইয়াত পৰি আছে আৰু এইবোৰ তাহাঁতৰ ভৰি চিন দেখিছেনে এইটো পানী হাঁহৰ তো কিনাই আৰু চব এইবোৰ শামুকৰ খোলা আৰু এইবোৰ ককাই দুজন সেইফালে মাছ মাৰি আছে আহিলে নে আহিলে এবাৰ আহিলে ৰখক ককাই কিমান ডাঙৰ ককাই চাট মাৰিলে একদম চাওঁ
যি চাউন দুই তিনিটা আছিলে পলা জালখন মানে ফলা সেইটো কাৰণে আকৌ এই ডাঙৰ মাছ এটাও লাগিছিলে ইয়াত একদম ফালি দিলে একদম ফুটা হৈ গ'ল আছে মাছ মানে সৰু সুৰা মাছবোৰ আছে বহুত দ মানে মাছবোৰ মানে কি হয় মানে ঠাণ্ডা বিচাৰে অকল তলত বহুত ঠাণ্ডা সেইকাৰণে সিহঁতি পলসমত একদম তলত গুচি যায় আৰু তলত ককাই যাব নোৱাৰে সাঁতুৰিব পাৰিলেও কি হ'ব বহুত দ মানে আমাৰ নিচিনা 2জন 3জন সোমাই যায় সেইকাৰণে কিনাৰে মাৰি আছে তললৈ যদি জালখন নিবলৈ পাৰে তেনে মাছ পুৰা উঠিব হয় নাই ঠিকেই ক'লোঁ কিন্তু এবাৰ চাওঁ এইডাল মই সাপ বুলি ভাবিলোঁ মোবাইলটো লৈ গৈ আছোঁ মোৰতো সাঁতুৰিব নাজানো বাৰু তোলোককৈ সোমাই নগ'লে আছোঁ যি কি নহওক ককাই উঠিলে নে নাই মাজে মাজেতো যাব নোৱাৰোঁ ন বহুত দূৰ আছে বলক আৰু ইয়াত মাছ পালে হয় এইটো এই নলে এইটো দেখিছেনে এইটো অকল বন্ধ আছিলে এতিয়া খোল খাই গ'ল সেইকাৰণে যিমান মাছ আছে ইয়াত সোমাই থকা মানে চব ওলাই গ'ল এইফালে তো সিহঁতি কৈছে ইয়াত আৰু মাছ মাৰি লাভ নাই চব ওলাই গ'ল যে এতিয়া নদী ফালে গৈ আছে মুখা কিন্তু ভিতৰত একো মাল নাই আকৌ খোলাটোহে আছে চৰাইবোৰে একদম পানী হাঁহবোৰে চব খাই দিব বগলী চগলীবোৰে নদীখন সেই আগলৈ আছে যি কওক কিন্তু যি কি নহওক অঁ দাদা ফচি গ'ল দাদাজন পলসত কিন্তু যি কি নহওক নেচাৰটো মজা লাগিছে হা হয় নাই এটা আহিল দুজনী বেগটো ভৰ্তি হৈছে আৰু লাহে লাহে এটা দুটা এটুপকৈ সাগৰ হয় দেখিছেনে এটা দুটা কৰি কিমানকেইটা মাছ সিহঁতি তেখেতসকলে ধৰি ল'লে যি কি নহওক এটা বস্তুৱে ভাল লাগিছে ইয়াত মানে এইটো এটা মাছ মালৰ বটল প্লাষ্টিক একো নাই ইয়াত পূৰা ক্লিন একদম ধুনীয়াকৈ ৰাখিছে পাব মানে নাই একদম কম 1% আছে মানে সেইটোৱে ভাল লাগিছে একদম পূৰা একদম প্লাষ্টিক জাবৰ জোথৰ একো নাই একদম নদীখন একদম পূৰা ফ্ৰেছ যি কি নহওক এটা বস্তুৱে ভাল লাগিছে মানে নদীখনৰ মানে বেলেগ নদীত চাব মানে আশে পাশে থকা সেইখিনি মানে আপোনাৰ পূৰা প্লাষ্টিক মালৰ বটল কিবা কিবি পাব মানে জাবৰ জোথৰ ইমান দেখিছেনে ইমান ফ্ৰেছ একোৱেই নাই মানে একদম পূৰা ফ্ৰেছ হৈ আছে সেইকাৰণে ভাল লাগিছে কিবা আছে 1% আছে কিন্তু 99% নাই বুলি ক'ব গ'লে বেলেগত 99% থাকে 1% নাথাকে কিন্তু ইয়াত 1% জাবৰ জোথৰ আছে কিন্তু 99% নাই পূৰা ক্লিন বহুত মজা লাগিছে আৰু মেইন নদীখন এইটো চাইডে আছে সেই ককাই সেই মাছ মাৰি তাত পালে আৰু এজন ককাইৰ লগত মই আছিলোঁ ইমান টাইম এতিয়া ককাইজনৰ ওচৰত গৈছোঁ ককাইজনে পালে নে নাই পোৱা চাওঁ ৰখি থকা পানীত অকল মাছ মৰা হৈছে মাছবোৰ যোনবোৰ ফচি আছে যে মাছবোৰ সেইবোৰ এইয়া চাওঁ এইয়া চব দনিকণা ন দনিকণা সেই ওপৰত এটা আছে সেইজনী চাওঁ কিমান বাৰ এইবাৰ আহিলে এনেকৈ মাছ আহিলে মানে আমি আধা ঘণ্টাতে ঘৰ যাবগৈ পাৰিলোঁহেঁতেন কিন্তু যি কি নহওক
আহিলে আৰু কিমান লাহে লাহে মাৰিছে চাওক হাল্লা উল্লা কৰিলে নহ'ব মানে একদম মনে মনে জালখন সোমাব লাগিব একদম মনে মনে জালখন সোমাইছে চাওক দেখিছেনে এয়া আহিলে আহিলে এবাৰ বেছি আহিলে অহ' 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 দনিকণা ইয়াত পুৰা জাক আছে দেখিছেনে পানীবোৰত কেনেকৈ খেলি আছে চাওক আমি মানে কল্পনা কৰি ল'লোঁ ইয়াত মানে মাছ আছে চিঞৰ মাছ আছে কিন্তু সৰু সৰু জালৰ ফুটাৰ পৰা যাবগৈ পাৰে এতিয়া ককাই জালখন সোমাইছে চাওঁ উঠে নে নুঠে এই আহিলে আহিলে বহুত মানে বহুত জাক এই গাছত এনেকৈ মাছ উঠিলে ভাল লাগে এই পৰিছে চব সৰকি গৈছে সৰু সৰু মাছ চাক 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 অহ' এতিয়া ভাল লাগিছে এইটো কয় মাছ এইখিনি হ'ল মেইন মাছ এইখিনি হ'ল মেইন মাছ এইটো খাই যিটো মজা আমি ডাঙৰ মাছৰ নাপাওঁ অঁ অথনিৰ পৰা এটা দুটা কৰি এইটো ভৰ্তি কৰা হৈছিলে এতিয়া আহিছে মাল এতিয়া চাক দেখিছে কিমান কাল হ'ল গৰু এটা আছে সেইটো লুকাই আছে চৈতানটো চেলকণা নেকি নাম নাজানো নহয় এইটো গৰৈ নহয় দিছ ইজ চেলকণা অঁ ঠিক আছে এতিয়া বাৰু মাছখিনি খেদি লৈ গৈ আছোঁ মাছখিনি আমি খেদি লৈ গৈ আছোঁ চাওঁ হ'বনে আহিলে ওপৰলৈ উঠাই দিয়ক কিমানখিনি আহিলে চাওঁ দেখিলে लिटिल डार्किना मच गोइंग टू द नाला ये जाके जाल पकड़ दिया कुछ भी नहीं मिला डायलॉग बोला तुम यार वाह 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 আগলে যাও কিন্তু এনেকৈ বহুত দিনৰ পাছত মাছ মৰা মজাই বেলেগ এইখিনি অলপ তেখেতসকল একচুৱেলি মাছমৰীয়া নহয় আচলতে ফ্ৰী পাইপিং এক্সপেৰিয়েন্স নিজৰ কৰ্মজীৱনত তেখেতসকল লাগি থকা মানুহ হয় আজিৰ দিনটো তেখেতসকল ফ্ৰী আছিলে ঠিক আছে সেই গতিকে আহি গ'ল আৰু মাছ মাৰিবলৈ লগত মোকো লৈ আহিলে ব্লগ এটা বনোৱা বোলো ভাইটি বোলে মই আৰু ডাঙৰ ইউটিউবাৰ নহয় হ'লেও বনাইছোঁ আৰু এই সোপা দেখিছেনে ইয়াত কিন্তু মাছ ধেৰ আছে ৰখি থকা পানী এই ইয়াত যিমান মাছ আছে আমি চব চাফা কৰি দিম এতিয়া হয় নাই দাদা অঁ কি মজা লাগিছে চাওক না এইখিনি ফাটি গৈছে পলসুৱা মাটি ন বালি পলস শুকাই মেলি একদম ফাটি গৈছে একদম কেডব্ৰিজ চকলেট বুলি ক'ব যিমান মাছ পোৱা হ'ল মানে তেওঁলোকৰ কাৰণে মানে যথেষ্ট গতিকে আজি মাছৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ হ'ব আৰু 300-400 গ্ৰাম ইমানখিনি হ'ল বেগটো এনেকৈ ধৰিব পৰা নাযায় এইবোৰ মাছ চব মিক্স আছে দনিকণা পুঠি চেঙেলী আৰু এটা দুটা বৰিয়লি মাছ আছে এইখিনি আৰু এতিয়া আমি নদীত যাম নদীত গৈ পিনে জালখন ধুব বোলে দাদাই
তাৰপিছত অলপ গা ধুম, তাৰপিছত আমি ঘৰলৈ যাম। কিন্তু ভাল লাগিছে কিবা এটা, বহুত দিনৰ পাছত ছুটি পালোঁ কামৰ পৰা। ভিডিঅ' বনাইছোঁ, আপোনালোককো দেখাইছোঁ, নিজেও এনজয় কৰি আছোঁ। চাওক না নেচাৰটো চাওক, কি মজা, কি মজা লাগিছে চাওক না, মানে ভাষা নাই ক'বলৈ। দেখিছেনে পানীত চাওক, পানীত তেওঁ নিজৰ ছবিটো দেখা পোৱা গৈছে। আমি এতিয়া নদীলৈ গৈ আছোঁ আৰু চাওক কিমান সোমাই গৈছে, চাওক কিমান পলস, চাওক কিমান সোমাই গৈছে। সেইটো চাইডে নদীৰ ঘাটো আছে, মানুহ কেইজনমান ৰখি আছে আৰু পূৰা চিঞৰি আছে। ঘাটৰ মানুহজন এইটো চাইডে আছে চাগে, তো সিপাৰৰ পৰা পূৰা চিঞৰি আছে, মানে উকি মাৰি আছে আৰু মানে তাহাঁতক আনিব লাগে আৰু। এয়াই পৰিৱেশ, এয়াই মজা। মজা বুলি নহয় আৰু এদিনীয়াকৈ মানুহে দেখিলে মজা বুলিয়ে ক'ব, যোনে থাকে, যোনে সিহে গম পায় কিমান মজা। যি কি নহওক নেচাৰটো চাওক, একদম মজা লাগিছে কৈছোঁ নহয়। এয়া বুঢ়ীদিহিং নদী হয় দেই। আমি সেইয়া পৰা আহিছোঁ, এই গছ গছনিখিনি দেখিছেনে, সেইফালৰ পৰা একদম আমি আহিছোঁ, মাছ মাৰি আহি 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 এতিয়া আমি একদম মেইন নদী আৰু এখন। এতিয়া খৰালি ছিজনটো, ঠাণ্ডা দিন আহি আছে এতিয়া, গতিকে মানে পানীবোৰ কমি গ'ল আৰু যেতিয়া পানী বাঢ়ে, মানে বাঢ়ে যেতিয়া একদম সেই মূৰৰ পৰা লৈ একদম গোটেইখিনি পানী পানী হৈ যায়, এই গছখিনিলৈকে পানী, তো তেতিয়া মানে বিশাল নদী হৈ যায়, মানে একদম মানে ব্ৰহ্মপুত্ৰ বুলিয়ে ক'ব আৰু বুঢ়ীদিহিং নদীখন, সেইটোৱে আৰু। তো এইফালে যদি চিধা গৈ থকা যায়, তেতিয়া টিপলিং ওলাই যাব, মানে দুলীয়াজান এই নদীখন টিপলিং ব্ৰিজৰ তলৰ ফালে মানে যোনখন নদী গৈছে, এখন বুঢ়ীদিহিং নদী আৰু পানীখিনি এইফালে, এইটো চাইডে আছে জয়পুৰ। কিন্তু অকণমান চাফা কৰি লৈছোঁ আমি, এইখনে আৰু নদী দেখিব এতিয়া অকণমানি, সময়ত পূৰা একদম ডাঙৰ নদী হৈ যায়। আমাৰ টাউনত থকা মানুহখিনি ৰিয়েলাইজ কৰিব পৰা নাযায়, বৰষুণ দিলে ৰাস্তাটো পকাই থাকে, বোকাও নহয়, একো নহয়। সেই গাঁৱত থকা মানুহখিনিয়ে অনুভৱ কৰিব পাৰে একে লেঠাৰে যেতিয়া বৰষুণ দি থাকে। মাছ মৰা হৈ গ'ল, এইফালে খৰি অনাও হৈ গ'ল, এক গুলিত দুই চিকাৰ, কিবা এটা হ'ল। যি কি নহওক মজা লাগিছে, মাছখিনি ইয়াত আছে, মই পাছে পাছে গৈ আছোঁ, দাদাহঁতে আগে আগে গৈ আছে। তো বন্ধুসকল, দাদাসকল আগে আগে গৈ আছে, মই গৈ আছোঁ পিছে পিছে। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু, তো আপোনালোকক দেখালোঁ মানে কি আৰু, একোতো শিকিব পৰা নাই, যি হওক যি নহওক এনেই আৰু ভিডিঅ'টো কৰিলোঁ আৰু। কিন্তু নেচাৰটো চাওক, কিবা এটা ভাল লাগিছে একদম। কিন্তু দাদাজনে এক গুলিত দুই চিকাৰ কৰি ল'লে, মাছো মাৰিলে, এইফালে খৰিও লৈ আহিলে, কি মজা লাগিছে। এতিয়া ময়ো উঠিব লাগিব, মোৰ কিন্তু সেইটো জালত কেনেকৈ মাছ লাগিলে দেখিলে, এজনী তাৰপিছত আৰু এজনী লাগি আছে। কি উৎপাত আৰু, কেলা চব
এইখিনি মাছ ইয়াত লাগিছে দাদাহঁতে পাতি থৈছে তাত সোমাই লৈ আহিছে এখেতসকলে চাওক এইটো হাতেৰে ধৰিলে হেনো গমেই নাপালোঁ কামুৰি থৈ দিছে এইটো কি মাছ এইটো চিতল এইটোৱে আৰু নদীত এই লোকেল লোকেল মাছবোৰ পোৱা যায় কিমান বগা চাওক নদীৰ মাছটো পূৰা চাফা এনেকুৱা 20 জনীমান পালে হৈ গৈছিলে এজনীয়ে পোৱা গ'ল আৰু